মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লাষ্ট ক্লাছত আমি তোমালোকৰ পাঠ্যপুথিত থকা বৰ্ণটোৰ কেইটামান শব্দ, উচ্চাৰণ আৰু অৰ্থসমূহ জানিলোঁ। আজি তোমালোকক বি বৰ্ণটোৰ কেইটামান শব্দ, অৰ্থ আৰু উচ্চাৰণ দিবলৈ লৈছোঁ। B4ৰ জৰিয়তে বহুতকেইটা শব্দই পোৱা যায়, যেনে B4 বাটাৰফ্লাই, B4 বাটাৰ, B4 বাৰ্ড, B4 বেট, B4 বেম্বু, B4 বাফেলো, B4 বেবি এণ্ড B4 বক্স। কিন্তু আজি আমি অকল 4টা শব্দ, উচ্চাৰণ আৰু অৰ্থ পঢ়িম আৰু তোমালোকে ঘৰত পঢ়ি মুখস্থ কৰিবা। B4 বাটাৰফ্লাই, BUTTERFLY, বাটাৰফ্লাই। বাটাৰফ্লাই মানে পখিলা, হয়নে? বেট, BAT, বেট। বেট মানে হৈছে বল খেলা হাঠা। তোমালোকে যে ক্ৰিকেট খেলা, যিকোনো বল খেলিলে যে যিহেৰে কোবাই দিয়া বলটো, সেইটো হৈছে বেট। বেবি, BABY, বেবি। বেবি মানে হৈছে কেঁচুৱা। তোমালোক সকলোৰে চাগে কিছুমানৰ সৰু সৰু টিকলা টিকলা বাবু মইনা আছে, সেইবিলাক হৈছে বেবি। বেম্বু, BAMBOO, বেম্বু। বেম্বু মানে হৈছে বাঁহ গছ। বাঁহ গছ তোমালোকে দেখিছানে? বাঁহ গছৰ পৰা যে আমি স্কেল বনাওঁ, তোমালোকে ঘৰত যে জেওৰা দিয়া, আমি বেৰা চেৰা দিওঁ যে, সেইবিলাক হৈছে বেম্বু। বেম্বু মানে বাঁহ গছ। এই 4টা শব্দ, উচ্চাৰণ আৰু অৰ্থ দিলোঁ, তোমালোকে ঘৰত পঢ়িবা আৰু বাকীকেইটা মই নেক্সট ক্লাছত দি দিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি গৃহকাৰ্য হিচাপে কৰিম ই বৰ্ণটোৰ কেইটামান শব্দ, তাৰ উচ্চাৰণ আৰু অৰ্থ। আজি মই তোমালোকক ই বৰ্ণটোৰ 4টা শব্দৰ উচ্চাৰণ অৰ্থ কৈ দিম। তোমালোকে মুখে মুখে মাতিবা আৰু অৰ্থবিলাক ঘৰত মুখস্থ কৰিবা আৰু সেই মুখস্থ কৰাৰ পিছত মোক মেছেজ কৰি তোমালোকে উচ্চাৰণবিলাক আৰু অৰ্থবিলাক কৈ মানে ভইচ ৰেকৰ্ডিং কৰি পঠাই দিবা। আজি আমি ই বৰ্ণটোৰ কেইটামান শব্দ পঢ়িম আৰু সেই শব্দকেইটা পঢ়াৰ পিছত আমি 4টা শব্দ ভালকৈ উচ্চাৰণ আৰু অৰ্থ পঢ়িম। প্ৰথমতে আমি ই বৰ্ণটোৰ শব্দ পাইছোঁ আই, তাৰপিছত পাইছোঁ এমব্লেম, তাৰপিছত ইঞ্জিন, ইগল, এগ, ইলিফেণ্ট, ইয়েৰ আৰু এনভেলপ। এই 8টা শব্দৰ পৰা আমি আজি যিকোনো 4টা শব্দহে পঢ়িম আৰু এই 4টা শব্দৰ উচ্চাৰণো পঢ়িম আৰু অৰ্থও পঢ়িম। আই, EYE, আই। আই মানে চকু। চকু আমাৰ প্ৰত্যেকৰে চকু আছেনে নাই? যিহেৰে আমি দেখা পাওঁ সেইটোৱে চকু। এটা পঞ্চ ইন্দ্ৰিয়ৰ এটা ইন্দ্ৰিয়, সেয়া হৈছে চকু। তাৰপিছত আছে এমব্লেম, EMBLEM, এমব্লেম। এমব্লেম মানে হৈছে প্ৰতীক বা চিহ্ন। আমাৰ ভাৰতবৰ্ষৰ যিটো চিহ্ন বুলি কোৱা হয় এমব্লেম, সেই চিহ্নটো হৈছে অশোক স্তম্ভ। ইয়াত সত্যমেৱ জয়তে লিখা আছে। আমাৰ কিছুমান অফিচিয়েল যিবিলাক আমাৰ পতাকা ধ্বজ থাকে বা পুলিচবিলাকৰ যিবিলাক হেৰি মৰা থাকে, বেজ মৰা থাকে, তাতে ধুনীয়াকৈ সত্যমেৱ জয়তে আৰু এই অশোক স্তম্ভটো তাতেই থাকে। ইয়াতে 4টা সিংহ আছে, দেখিছানে? কিন্তু অকল এইটোকেই যে এমব্লেম কয় সেইটো নহয়। চিহ্ন বা প্ৰতীক বিভিন্ন ধৰণৰ থাকিব পাৰে। আমাৰ নিকেতনৰো চিহ্ন আছে। আমি যে বেজ মাৰোঁ, সেই বেজত এটা সৰু ল'ৰাই এটা বাঘৰ লগত যুঁজ কৰি থকা আমাৰ বেজটোত দেখা পোৱা যায়, হয়নে? সেইটো হৈছে আমাৰ দেশৰ ৰজা ভৰত, আৰু সেই ভৰতেই সৰুতে সিংহৰ লগত খেলিছিল
আৰু সেই চিহ্নটোকে যাতে সকলোৱে সাহসেৰে যুঁজ কৰি আগুৱাই যাব পাৰে সেইটোৱে আমাৰ নিকেতনৰ এটা নীতি আৰু সেইকাৰণেই আমাৰ নিকেতনৰ বেজটোত সেই চিহ্নটো বা সেই প্ৰতীক চিহ্নটো ব্যৱহাৰ কৰা হৈছে। তাৰপিছত ইঞ্জিন ENGINE ইঞ্জিন ইঞ্জিন মানে যন্ত্ৰ বা ইঞ্জিন বুলিও আমি ক'ব পাৰোঁ যেনেকুৱা গাড়ীৰ ইঞ্জিন থাকে হয়নে বাইকৰ ইঞ্জিন থাকে বা বিভিন্ন ধৰণৰ যান্ত্ৰিক বস্তুবিলাকত ইঞ্জিন থাকে আৰু এয়া ৰেলত আছে ৰেল এখন ৰেল এই ৰেলখনতো ইঞ্জিন আছে নহ'লেতো ৰেলখন চলিবই নোৱাৰিব ইঞ্জিনৰ দ্বাৰাহে ৰেল এখন চলিব পাৰে। তাৰপিছত আমি পাম ইগল 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 হৈছে এটা চৰাই এই চৰাইটো এটা মাংসভোজী চৰাই বুলি আমি কওঁ আৰু এই চৰাইটো বহুত শক্তিশালী হয় আৰু বহু ওপৰলৈকে উৰিব পাৰে। আজি আমি এই 4টা শব্দ পালোঁ আৰু ইয়াৰ উচ্চাৰণ আৰু অৰ্থও আমি পাইছোঁ এইকেইটা তোমালোকে মুখস্থ কৰিবা আৰু উচ্চাৰণ সহ মোক অৰ্থ উচ্চাৰণ সহ মোক ভইচ মেছেজ কৰি তোমালোকে পঠাই দিবা। নমস্কাৰ।